নমস্কাৰ আৱাৰ নথিষ্টলৈ স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ হৈতে ষ্টুডিঅত মই স্বাস্তিকা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ অপচেষ্টা চলাই শুকুৰবাৰে নিশা হুজাই আৰক্ষীৰ গুলিত দুজন অপৰাধী আহত হয় ইয়াৰে এজন লামডিং সংৰক্ষিত বনাঞ্চলৰ ধনৰ বিনিময়ত বিভিন্ন লোকক বেদখল কৰিবলৈ সুবিধা কৰি দিয়া মাটি দালাল নজৰুল ইছলাম আনজন বাইক চোৰ উল্লেখ্য যে যোৱা 16 নৱেম্বৰৰ পুৱা হুজাই আৰক্ষীয়ে নজৰুলক নিজ বাসগৃহৰ পৰা আটক কৰিছিল বিগত 3 দিন আছিল লামডিং আৰক্ষীৰ জিম্মাত শুকুৰবাৰে লামডিং আৰক্ষীয়ে নজৰুলক লামডিং বনাঞ্চলৰ আন ভূ মাফিয়াৰ ঠিকনা দেখুৱাবলৈ লৈ যায় আৰু ইয়াৰ মাজতে নজৰুলে লামডিং সংৰক্ষিত বনাঞ্চলৰ নখুটি অঞ্চলত আৰক্ষীৰ পিস্তল কাঢ়ি এজাই গুলি চালনা কৰে তাৰ পাছতে আৰক্ষী আত্মৰক্ষাৰ বাবে নজৰুললৈ লক্ষ্য কৰি গুলি চালনা কৰে নজৰুলৰ ভৰিত গুলি লাগে আৰু আৰক্ষীৰ গুলিত আহত হয় দুধৰ্ষ নজৰুল আনহাতে ডবকাৰ দুধৰ্ষ বাইক চোৰ জাকিৰ হুছেইনো হুজাই আৰক্ষীৰ গুলিত আহত হয় দীৰ্ঘদিন ধৰি ডিমাপুৰৰ অপৰাধী চক্ৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহা জাকিৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ইয়াৰ পাছতে আৰক্ষীয়ে জাকিৰলৈ লক্ষ্য কৰি গুলি চলাবলৈ বাধ্য হয় আহত দয়ক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় নিউজ ডেস্ক ৰিপৰ্ট আৱাৰ নৰ্থ ইষ্ট